বন্ধুসকল আপোনালোকৰ বিল গেটছ, জেফ বেজছ, এলন মাস্ক বহুতো ধনী ব্যক্তিৰ কথা শুনিছে, কিন্তু বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ অসমৰ 10জন আটাইতকৈ ধনী ব্যক্তিৰ বিষয়ে জনাম আৰু প্ৰথম স্থানত কোনজন আছে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ডিলে। বন্ধুসকল নম্বৰ 10 আছে তনুশ্ৰী হাজৰিকা। তনুশ্ৰী হাজৰিকা এজন সফল উদ্যোগী আৰু ইলেক্ট্ৰিক গ্ৰুপৰ পৰিচালন সঞ্চালক। বন্ধুসকল নম্বৰ 9 আছে চৌখানী প্ৰকাশ। মহাদেৱবাৰী চাহ কোম্পানী লিমিটেডৰ অধ্যক্ষ চৌখানী প্ৰকাশ এজন বিশিষ্ট চাহ খেতিয়ক। বন্ধুসকল 8 আছে বৰুৱা ফেমিলি। বৰুৱা ফেমিলিৰ হেমেন্দ্ৰ প্ৰসাদ বৰুৱা এজন উদ্যোগী আছিল। বন্ধুসকল নম্বৰ 7 আছে বদৰুদ্দিন আজমহল। বদৰুদ্দিন আজমহল এজন উদ্যোগপতি, ব্যৱসায়ী আৰু এজন সমাজকৰ্মী। তেওঁ ভাৰতীয় সংসদৰ ধুবুৰীৰ লোকসভাৰ সদস্যও। বন্ধুসকল নম্বৰ 6 আছে মিষ্টাৰ সুৰেশ পিঠানী। সুৰেশ পিঠানী মূলতঃ এজন ব্যৱসায়ী, অসমৰ গুৱাহাটীৰ অন্যতম লিডিং ৰিয়েল ইষ্টেটৰ ডেভেলপাৰ। বন্ধুসকল নম্বৰ 5 আছে মিষ্টাৰ কৈলাশ লোহিয়া। কৈলাশ লোহিয়া নৰ্থ ইষ্ট গেলভেনাইজ ষ্ট্ৰিটছ MS ইনগুডছ বাৰ্ছ ফেৰ' এলয়ছ উদ্যোগিক অক্সিজেন আদি বিক্ৰীৰ বাবে বজাৰত নেতৃত্ব আছে। বন্ধুসকল নম্বৰ 4 আছে সংযুক্তা দত্ত। সংযুক্তা দত্ত এগৰাকী বিখ্যাত ফেশ্বন ডিজাইনাৰ। বন্ধুসকল নম্বৰ 3 আছে শ্ৰী এলেন আহমেদ। শ্ৰী এলেন আহমেদ নেহা ব্লাষ্টাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক। বন্ধুসকল নম্বৰ 2 আছে শ্যাম কানু মহন্ত। এখেত MMS এডভাইজাৰীৰ পৰিচালন সঞ্চালক। তো বন্ধুসকল নম্বৰ 1 আছে দীপাংকৰ দত্ত। অসমৰ আটাইতকৈ ধনী ব্যক্তিৰ লিষ্টত এখেতে প্ৰথম স্থান দখল কৰিছে। তেওঁ CECৰ প্ৰতিষ্ঠাপক আৰু সভাপতি। কম্পিউটাৰ সম্পৰ্কীয় বিভিন্ন প্ৰশিক্ষণ, ফেশ্বন ডিজাইনিং, জাৰ্নেলিজম, আভ্যন্তৰীণ সজ্জাকে ধৰি বিভিন্ন প্ৰশিক্ষণ পাঠ্যক্ৰম আগবঢ়ায়। তো বন্ধুসকল এই ভিডিঅ'টোত এইখিনি আছিল। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিল আৰু এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা প্লিজ লাইক কৰিব নাপাহৰিব। তো জয় অসম, থেংকছ ফৰ ৱাচিং, বাই বাই।